সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ, শ্ৰীৰামচন্দ্ৰই কৈছিল। অন্ধবিশ্বাস হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পূজা, সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। নিজকে জ্ঞানী বুলি ভবাজনেই আটাইতকৈ মূৰ্খ, ভল্টেয়াৰে কৈছিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ঠগাব পৰা লোকজন হ'ল নিজেই, বলুৱাৰ লিটনে কৈছিল। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ভবা বস্তু এটাই কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে, গেটে কৈছিল। বিচৰা বস্তুটো নোপোৱাটোৱেই ব্যৰ্থতা নহয়, বিচৰা বস্তুটো পাবলৈ সংগ্ৰাম এৰি দিয়াটোহে প্ৰকৃত ব্যৰ্থতা, ইলিয়টে কৈছিল। এলাহ আৰু খং ত্যাগ কৰিলে প্ৰতিজন মানুহেই উন্নতিৰ পথ সুগম কৰিব পাৰে, পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল। এটি সুস্থ দেহতহে সুস্থ মনৰ বিকাশ হ'ব পাৰে, এৰিষ্টটলে কৈছিল। অহিংসা কেৱল ঋষিমুনিৰ বাবে নহয়, ই জনতাৰ কাৰণেও। অহিংসা মানৱীয় ধৰ্ম আৰু হিংসাই হৈছে পশু ধৰ্ম, মহাত্মা গান্ধীয়ে কৈছিল। যিয়ে আনক জানে তেওঁ বিদ্বান আৰু যিয়ে নিজক জানে তেওঁ জ্ঞানী, লাওছেয়ে কৈছিল। আজিলৈ ইমানেই, ধন্যবাদ।